নমস্কাৰ, আশা কৰোঁ আপুনি সকলো ভালে আছে। মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। পাঁচটিং কাকি এতিয়া পাঁচটিং ঝাৰিলে আৰু ঝাৰিব মানে ধান ন কাকি টিং ঝাৰিলে আৰু ঝাৰিব। আৰু মই যাওঁ এতিয়া পাকঘৰলৈ, ৰুটি খোৱা নাই, ৰুটি বনাই লওঁ, তাৰপাছত আৰু বাহিৰতো যাব আছে। এইটো চাহ ৰুটি, এইটো মিহি গ'ল আজি টুনটুনি কাকি ন কাকি, তই ৰুটি, এইটো কাকি ৰুটি চাহ কাকি আমি চব আজি একেলগতে খাম। এইটো আমাৰ নাগা দাদা আহি গ'ল, টাকলু হৈ গৈছে। টাকলু কি কৈছে কৈ দে। ৰুটি এইটো কাকি ৰুটি খাইছে, এতিয়া ময়ো খাই লওঁ। এইটো বাবুৰ বাৰ্থডেতে লোৱা, যোৱা বছৰ, তেতিয়া বাবু সৰু আছিলে, এতিয়া চলাব পাৰিছে। आज हम लोग गाड़ी धुएगा। এতিয়া আমি গাড়ী ধুম, আমাৰ বাবু আগতে গৈ কিনি গাড়ী ধুব লৈছে ন। আৰু এইফালে আমি ধান শুকাই থৈছো, আমি গাড়ী ধুম, বাইক ধুম, চাইকেল ধুম। কালি বিশ্বকৰ্মা পূজা হয়, কালি বিশ্বকৰ্মা পূজা হয়, সেইকাৰণে আজি আমি গাড়ী ধুম আৰু আমি বাইক ধুম, চাইকেল আছে চাইকেল ধুম। আমাৰ দোকান এটা আছে ইয়াতে, গাড়ী ধুব গুচিয়ে লৈ যায়। প্ৰথমতে ভিতৰৰ মেটকেইটা উলিয়াই ল'ম, গাড়ী ধুব লাগিব, কালি বিশ্বকৰ্মা পূজা হয়। দিবি নাই গাড়ী চলা, গাড়ী গাড়ী ধুব নিদিয়ে, গাড়ীত বহি গ'ল। গেৰ লগা দেখিছা, আমাৰ বাবু গাড়ীও চলাব জানে। বাবু তই ডাঙৰ হ'লে আমাক গাড়ীত উঠাই লৈ যাবি দেই। এতিয়া আমি গাড়ী ধুবলৈ ৰেডি কৰিছোঁ। নাগা চাইকেল হয়, স্কুলৰ পৰা আহিলে নাগা ভাত খালে, এতিয়া নাগা আমি গাড়ী ধুম, চাইকেল ধুম, বাইক ধুম। বাবু তই গাড়ী ধুব নিদিয় মানে, হা? পানী বেছি নিদিবি। মই কি ধুম?
লগাব হাজিৰা পাম খালি কিমান হাজিৰা পাম আমাৰ চাইকেল লোৱা হৈ গ'ল বাইক লোৱা হৈ গ'ল গাড়ী লোৱা হ'ল আৰু আজি আমি বনাম ম'ম' চিকেন ম'ম' ভেজ ম'ম' বনাম এতিয়া গম পোৱা নাই খালি ম'ম' বনাম কিবা আনি আজি আমি বনাম ম'ম' ময়দা লৈছোঁ डेढ़ कप मैदा यार दिन আৰু এক চামুচ 3 চামুচ দি দিম নিমখটো সৰু 1 চামুচ দি দিম ৰিফাইনটো আৰু নিমখটো ধুনীয়াকৈ সানি ল'ম কিন্তু মই মাংসটো সৰু সৰুকৈ কাটি থৈছোঁ মিক্সিত পিচি ল'ম গ্ৰাইণ্ড কৰি ল'ম চিকেনটো মই প্ৰথমতে গ্ৰাইণ্ড কৰি ল'লোঁ মিক্সিত কিন্তু মই মিক্সিত পিচি কিনি থৈ দিছোঁ বইল কৰা নাই ইয়াত আছে পিঁয়াজ সৰু কাটিছোঁ জলকীয়া ইয়াত নহৰু আছে নিমখ দিম আৰু ইয়াত আছে চয়া চচ এইটো চয়া চচ আছে নিমখ আছে অকণমান দিব লাগিব ৰিফাইন তেল প্ৰথমতে পিঁয়াজটো দিম তাৰপিছত নহৰু দি দিম জলকীয়া দিম নিমখটো আধা চামুচ দিম ৰিফাইন তেল দিছোঁ বেছি নাই দিয়া আৰু চয়া চচ দিম চয়া চচ 2 চামুচ দিম সৰু চামুচটো আৰু গুটি জালুক দিব আছে মিক্স কৰিলোঁ এতিয়া গুটি জালুক ইয়াত দিম গুটি জালুক পাউডাৰটো মোৰ গোটাটো আছে আৰু অকণমান দেৰি থৈ দিম তাৰপাছত আৰু বনাম এইটো আমাৰ ম'ম' ষ্টেল হয় নতুন আনিছে আমি আৰু ইয়াত আমাৰ বনি আছে ইয়াত আছে চুপ বনি আছে আৰু এতিয়া আমি অকণমান আৰু সময় লাগিব 15-20 মিনিট তাৰপাছত আমি ম'ম' খাম আৰু এইটো হয় আমাৰ ম'ম' আৰু চিকেন চুপ প্ৰথমবাৰ বনাইছোঁ আৰু এনেই খাবলৈতো টেষ্টটো ধুনীয়া হৈছে আৰু এতিয়া খাই লওঁ প্ৰথমতে